হাই গাইজ, আজি আলহী খাবলৈ গৈ আছোঁ। ক'ত যাওঁ, কোন যাওঁ গোটেইবোৰ দেখুৱাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। হাই গাইজ, এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু এয়া ফাইনেল লুক আৰু হ'ল আলু ওলোৱা। এতিয়া যাওঁ আৰু এয়া আহিলোঁ আৰু গাড়ীত বহিছোঁ। বাবু মই আধা বাটত ভাইটিহঁতক ল'ম। তেনে এয়া বাবু দোকান দেখিলে কিবা খায়, এয়া খাবলৈ পিছে আৰু গৈ আছোঁ আৰু আমি যাই পাম আৰু ফাইনেলি আহি পালোঁ আমি আমাৰ ভণ্টিৰ ঘৰ। এয়া আমাৰ মিষ্টাৰে বহি আছে, বাকী চব ইফালে ব্যস্ত আৰু আহি পালোঁ আৰু এয়া ভাইজান, এয়া আমাৰ চিজ চব ব্যস্ত আৰু এনেকৈ। এয়া আমাৰ ভাইটি, এয়া আমাৰ তিনি বেইনী। আমি আহি গ'লোঁ আৰু এতিয়া চেল্ফি তোলাত ব্যস্ত। এয়া আহি আৰু কানি কাপোৰ খোলাত ব্যস্ত সকলোৱে, মানে ফ্ৰেছ হ'লে আৰু অলপমান ফ্ৰেছ হৈ লওঁ বুলি ভাবিলোঁ। এয়া খোৱা লোৱাত ব্যস্ত। আমাৰ ডাঙৰ আৰু মোৰ ডাঙৰ ভিনদেউ খাবলৈ দিছোঁ আৰু এয়া খাই বৈ এতিয়া যাবলৈ ওলালোঁ আৰু যদিও আহিছোঁ বেয়া লাগিছে, গোটেইকেইজনী আহিছোঁ, এজনী নাই, সৰু ভাইটিও অহা নাই, তথাপিও বেয়া লাগিছে আৰু এয়া বাবু শুলে, আমি এতিয়া যাওঁ আৰু আহিয়ে বাবু শুলে, তাক শুই থলোঁ। এয়া আহি পালোঁ আৰু এতিয়া অলপ ফ্ৰেছ হৈ লওঁ ওচৰ জেগাত, বেছি দেৰি নহয় আৰু মানে তৎক্ষণতে আহি পালোঁ। এতিয়া অলপ ফ্ৰেছ হৈ লওঁ।